Hello guys, welcome to my channel. আজিৰ ভিডিঅ'টো সেইসকল লোকৰ কাৰণে যিসকলে ড্ৰয়িং আৰম্ভ কৰিছে আৰু তেওঁলোকৰ ড্ৰয়িং ভালকৈ ইমপ্ৰুভ হোৱা নাই। আপোনালোকৰ ড্ৰয়িং ইমপ্ৰুভ কৰাৰ কাৰণে মই আজি এনেকুৱা 5টা টিপছ ক'ম, যিকেইটা টিপছ এপ্লাই কৰিলে আপোনালোকৰ ড্ৰয়িং ডেফিনেটলি অলপ হ'লেও ইমপ্ৰুভ হ'ব। নম্বৰ 1, আপুনি সদায় ড্ৰ কৰক। 2-3 ঘণ্টা নহ'লেও আপুনি এটলিষ্ট 30 to 45 মিনিট ড্ৰ কৰক। জানো সকলোৰে হাতত ইমান সময় নাই, তথাপিও 30 to 45 মিনিট টাইম উলিয়াবলৈ ইমান টান কামো নহয়। নম্বৰ 2, সদায় কিবা নাই কিবা এটা চাই ড্ৰ কৰিবলৈ চেষ্টা কৰিব। গুগলত এনেকুৱা বহুত ফটো পোৱা যায়, যিটো আপোনাৰ ড্ৰ কৰিবলৈ মন যায় গুগলত চাৰ্চ কৰিব আৰু সেইটো আপুনি চাই ড্ৰ কৰিব। এনেকুৱা নহয় যে আপুনি ফটোখন জাষ্ট এবাৰ চালে আৰু ড্ৰ কৰিলে। আপুনি ফটোখন ভালকৈ চাব, ভালকৈ ক'ত কি আছে এবজৰ্ভ কৰিব, ডিটেইলিংবিলাক ভালকৈ চাব, ক'ত লাইট ক'ত ডাৰ্ক ভালকৈ চাই ভালকৈ ফটোখন অবজাৰ্ভ কৰি সেইটো ড্ৰ কৰিব। নম্বৰ 3, যদি আপুনি এজন বিগিনাৰ তেন্তে আপুনি নিশ্চয়কৈ গ্ৰিড মেথড ইউজ কৰক। এনেকুৱা নহয় যে আপুনি পৰ্ট্ৰেইট ড্ৰ কৰিলেহে গ্ৰিড মেথড ইউজ কৰিব। আপুনি যিটো ড্ৰ কৰিব তাতে আপুনি গ্ৰিড মেথড ইউজ কৰক। নম্বৰ 4, আপুনি যিটো ড্ৰ কৰিব সেইটো আপুনি নিজে অনেষ্টলি জাজ কৰিব। এনেকুৱা নহয় যে আপোনাক বেলেগ এজনে কৈছে যে আপোনাৰ ড্ৰয়িংটো বহুত ধুনীয়া হৈছে, বা আপোনাৰ ফ্ৰেণ্ডে কৈছে যে আপুনি বহুত ধুনীয়া আৰ্ট কৰে, বহুত ভাল হয়, সেইবোৰ যে আপোনাৰ কতোৱা ভুল নাথাকিব। সকলোৰে কিবা নহয় কিবা এটা ভুল থাকিয়ে যায়। সেইটো আপুনি ভালকৈ আপোনাৰ ড্ৰয়িঙত কি ভুল হৈছে সেইটো ভালকৈ চাই লওক, সেইটো আপুনি এবজৰ্ভ কৰক। নেক্সট টাইম আপুনি সেইটো ভুলটো শুধৰাবলৈ চেষ্টা কৰক। তো এইবিলাক কৰিলে আপোনাৰ ড্ৰয়িংটো ডেফিনেটলি অলপ হ'লেও ইমপ্ৰুভ হ'ব। নম্বৰ 5, আপোনালোকে ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাকক ফ'ল' কৰিব। ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব এইবিলাকত বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আছে, আপুনি তেওঁলোকক ফ'ল' কৰিব। এনেকুৱা নহয় যে আপুনি তেখেতসকলক কপি নকৰিব। আপুনি তেখেতসকলৰ যিবিলাক টেকনিক ইউজ কৰিছে এইবিলাক এবজৰ্ভ কৰক, কেনেকৈ ড্ৰ কৰিছে, কি কি ইউজ কৰিছে এইবিলাক এবজৰ্ভ কৰি ভালকৈ শিকি লওক। ময়ো এজন চেল্ফ টট আৰ্টিষ্টে হয়। ময়ো এনেকৈ ক'তো বেলেগকৈ ক্লাছ লোৱা নাই বা শিকা নাই। মই এনেকৈ নিজে টেকনিকবিলাক শিকি চাই এবজৰ্ভ কৰি ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাকক ফ'ল' কৰি কেনেকৈ আঁকিছে, কেনেকৈ কি টুলছ ইউজ কৰিছে ভালকৈ এবজৰ্ভ কৰি মই সেনেকৈ ড্ৰয়িং ইমপ্ৰুভ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। যদি আপোনালোকৰ কিবা সুধিব লগা থাকে মোক সুধিব। ধন্যবাদ।